সকলোকে নমস্কাৰ জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো হৈছে এটা মেকঅভাৰ ভিডিঅ' তাকো ঘৰত থকা সামগ্ৰীয়ে অকণো পইচা খৰচ নকৰাকৈ ঘৰত থকা বস্তুৰে কেনেদৰে আমি অকমান হাল হলনি কৰিব পাৰোঁ বিশেষকৈ গৰমৰ দিনকেইটা আমাৰ ড্ৰয়িং ৰুমটো কেনেদৰে সাজ সজ্জা কৰিব পাৰোঁ তাকে মই দেখুৱাব খুজিছোঁ এইটো হৈছে প্ৰথমতে আমাৰ ৰুমটো চাই লওঁ লিভিং ৰুমটো ডাঠ ৰঙৰ পৰ্দা আৰু গৰমত অকণো সহ্য নহয় আৰু মই মেকঅভাৰটো এদিনতে কৰা নাই কেইবাদিনো হৈছে প্ৰথমতে পৰ্দাকেইখন চেঞ্জ কৰি ল'ম আৰু অলপ পাতল ৰঙৰ পৰ্দা ব্যৱহাৰ কৰিম প্ৰথমতে হ'ল ডাইনিং টেবুলখন এইটো হ'ল লিভিং ৰুমতে আছে ইয়াতো এটা মই গ্ৰীণ ডেকোৰেশ্যন কৰিম বিশেষকৈ প্লাষ্টিকৰ ফুলবোৰ ভাল নালাগে গ্ৰীণটোৱে আকৌ সজীৱ কৰি ৰাখে গৰমৰ দিনত দেখিলেও ভাল লাগে এতিয়া সোফা বেগবোৰ চেঞ্জ কৰি ল'ম আগৰখিনি অঁতৰাই মই ইয়াতো একেই বগা বা ক্ৰীম ৰং ব্যৱহাৰ কৰিছোঁ য়েল্লো বা টাৰ্কুইজ ব্লু এইবোৰ ৰঙো গৰমত ভাল লাগে ৰুমটো ৰং লৈ আৰু ইয়াত মই এখন শাৰী বেনাৰসী টাইপৰ শাৰী এখন সোফা থ্ৰ' হিচাপে ব্যৱহাৰ কৰিম এতিয়া এডাল স্কেলৰ সহায়েৰে এইখন ভালকৈ এইফালে টাইটলি সুমুৱাই দিম মোৰ চেনেলত আৰু আগৰ সোফা মেকঅভাৰ ভিডিঅ' আছে তাৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে চাব পাৰিব এই থ্ৰ'খন টাইটলি চিকিউৰ কৰিবলৈ পিছফালে পিন দি মই লগাই লৈছোঁ যাতে বহিলে কোচ খাই নাহে সেই একেদৰে আনখন সোফাও মই কভাৰ কৰি ল'ম ইয়াতো এখন হাৰিছোঁ ইয়াত মই আগৰ কুচনকেইটাই ল'লোঁ এতিয়া দুটা জাষ্ট বেলেগ দিছোঁ আগৰ ৰংকেইটা পাতল কিন্তু মই অৰ্ডাৰ দিছিলোঁ কিন্তু নাপালেহি আৰু এতিয়া ইয়াত মই এটা DIY ল'ম এইটো হৈছে ৰছী এডাল হুক এটা লগাই লৈছোঁ আৰু এখন কাৰ্ডবৰ্ডৰ চেল্ফ মই বনাই লৈছোঁ ইয়াত মই থ'ম এই প্লাণ্টজোপা আপোনালোকে যিমান পাৰে গ্ৰীণ এড কৰিব সজীৱ লাগিব গৰমৰ দিনত এতিয়া চেণ্টাৰ টেবুলতে এইটো ফুলদানি এটা আছিলে আগৰ আঁতৰালোঁ এখন মই ট্ৰে লৈছোঁ কাঁহৰ আৰু সৰু সৰু এইকেইটা বানবাতি বৰ মৰম লগা আৰু কৃষ্ণ ভগৱান এখন শৰাই প্লাষ্টিকৰ ফুল লৈছিলোঁ এইকেইটা মই বেয়া দেখিলে আঁতৰালোঁ ফ্ৰেছ ফ্লাৱাৰ দিলোঁ ইয়াত আপোনালোকে কেণ্ডেলো দিব পাৰে টি লাইট কেণ্ডেল এতিয়া শ্ব'কেছৰ টপটো চেঞ্জ কৰি লওঁ অকল বিশেষ চেঞ্জ নকৰোঁ অকল কাপোৰখন মই সলাম বাকীখিনি একেই থাকিব আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক আৰু মোৰ এই গৃহসজ্জা কেনেকুৱা লাগিলে অতি সাধাৰণ বাৰু কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু যিকোনো আপোনাৰ বন্ধু ঘৰ সজাত ইণ্টাৰেষ্টেড ঘৰ সজোৱাত এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰো কৰিব পাৰে এয়া এখন আৰু এটা মই এইটো DIY আছিলে এইটো ভিডিঅ' মই লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে চাব পাৰিব আপোনালোকে মোৰ যিসকল নতুন তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল বাটনটো ক্লিক কৰি ল'ব যাতে আগলৈ আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ আগতীয়াকৈ পায় আজিলৈ আহোঁ ধন্যবাদ আপোনালোক নাযাব আকৌ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু
যিসকলে শেষলৈকে চাব বা চালে তেওঁলোকক বহুত বহুত ধন্যবাদ।